2 নম্বৰ কথাটো হ'ল যে ৰাতি কামটো কৰিবি ক'ত শকত হবি আৰু নমস্কাৰ মনে কলিজাসকল স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ তোমালোকে চাই আছা MS Bro ব্লগ ডায়লগটো শুনি পিনিয়ে তোমালোকে গম পাই গ'লা আজি কাৰ কেৰেক্টাৰ প্লে কৰিম বুলি ভাবিছো আৰু এইবোৰ দেখি পিনে গম পালে আৰু টেঙা নিদিবা ৰষ্টিং তোমালোকে চাই আছা টেঙা নিদিবা লাইট বুলিকে ক'ব এতিয়া কমেণ্টত নোৱাৰো দে দয়া সমান ক'ত হ'ব পাৰিম ন তাকে ৰষ্টিং এটা কৈছা আৰু মদচ সকলোৰে ভিডিঅ' ট্ৰাই কৰি চাওঁ এবাৰ হ'লে এবাৰ হয় নাই আৰু আপোনালোকে চাই আছে MS Bro ব্লগ আজি মই এনেকুৱা কেইটামানক ৰোষ্ট কৰিব লৈছোঁ যোনকেইটা মোৰ লগৰেই হয় লগৰকেইটাক বেছি ভাল লাগে ৰোষ্ট কৰি তাকে চাওঁ মই সিহঁতক ৰোষ্ট কৰিম ছাৰপ্ৰাইজ প্লেন কৰিছোঁ তহঁতৰ কাৰণে ভিডিঅ' চাই আছ যদি বেয়া আছে নেপাবি আৰু দেই তহঁতক কি কয় মোৰ মুখৰ পৰা মই স্ক্ৰিপ্ট লিখা নাই মুখৰ পৰা যি ওলায় সেইটোকে তহঁতক ৰোষ্ট কৰিম বেয়া চাই নেপাবি আৰু বেছিকৈ গালি নেপাৰো দেই প্ৰথমতে ওলাইছে লগৰ ছোৱালী নয়নজ্যোতি দত্ত বেয়া নাপাবি আৰু দেই লখিমপুৰৰ ছোৱালী লখিমপুৰ নে ধেমাজি পাহৰি থাকিলোঁ এইটো একো নাই গাইজ 100 ছাগলী মাংস দি ভাত খাই আছে মিউজিক নয়নজ্যোতি তোৰতো X 50টামান আছে এনেও শকত 100 খাই খাচোন তই আৰু শকত হৈ যাবি দিছো দেই বেয়া নাপাবা আৰু এটা ৰস দিলোঁ বাৰু আৰু এটা তোমাক দিছো চাই লওঁ ভাল লাগোতেতো চব ল'ৰাকে ভালেই লাগে কিন্তু গগৈ উপাধি ল'ৰাবোৰ ইছ ৰাম কিবা এটা বেছিকে ভাল লাগে একো ভাল চাল নেলাগে বৰ্তমান অৱস্থাত মানে গগৈ দিয়া ল'ৰা এটাক পতাইছে মানে তাকে ইমপ্ৰেছ কৰিবৰ কাৰণে ভিডিঅ' এটা বনাই দিছে আৰু বৰ্তমানত গগৈ তাক ইমপ্ৰেছ কৰি আছে সি যদি X হৈ যায় আকৌ বেলেগ উপাধি যদি আহি যায় আকৌ যদি বৰা এজন আহি যায় আকৌ বৰা ল'ৰাক তোমাক ভাল লাগিব নেপায় দেই নেপায় ছোৱালী মানুহ ইমান চেনি হ'ব নেপায় নয়নজ্যোতি বাইদেউ তোমাক ধুই লৈ হৈ গ'ল এইবাৰ পাল কুকি বাইদেউ ভিডিঅ'টো চাই লওঁ কি হৈছে কিনো দিছে অ জান চাই লোৱা তোমাক পাব কাৰণে মই এতিয়া পৰা কাম কৰিবলৈ শিকি আছো মাক কৈ দিবা প্ৰথম কথাটো হ'ল 1 নম্বৰ কথা তই ৰুটি বনাব নাজানো সেইটো মই জানো মিছাকে কৈছে আৰু 2 নম্বৰ কথাটো হ'ল যে এই ভিডিঅ'টো যে কেইটা জানলৈ পঠাবি কচোন তই তোৰ চোন 12টা নে 13টা বয়ফ্ৰেণ্ড আছে আৰু এক্স কিনি তই বাদেই দিয়া এই ভিডিঅ'টো ই 13টা নে 14টাক পঠাইছে বৰ্তমান গম পাইছানে বাচি থাকা দেই এইজনীতো মহাচনী বুলি ক'ব পাৰি ৰুটিখন ভালছে বনাই ল কোকে ভিডিঅ' বনাওঁতে ৰুটিবোৰ বনাব নাজানে ৰ'জ কেনেকুৱা আছে মোৰ ঘাটিয়া ৰ'জ হৈছে মই গম পাইছোঁ একো নাই তথাপিও কুকি আৰু এবাৰ চাই ল তোকে ধুইছোঁ হয়তো আচল পত্নী সেইজনীহে যিয়ে গিৰিয়েক দুখীয়া বুলি গিৰিয়েকক আৰু কষ্ট নিদিওঁ বুলি বেলেগ এটা মতালে গুচি যায় 1 নম্বৰ কথা কি তই ধনী বিচাওঁতে ঘৰতে বুঢ়ী হবি আৰু যদি তই বিয়া হ যদি তোৰ মতাটো দুখীয়া ওলাই তেতিয়া মোলৈ আহি দিবি একো নাই कौन है ये लोग कहां से आते हैं ছোৱালী কেইজনীক বা ধুই ললো এতিয়া আহো আমাৰ ল'ৰা কেইটালৈ লিং লাং বয় তুমি কি দিছে চাওচোন দুখ দেখো যেতিয়া লাগিছা দিন দুপৰতে মই যোন দেখা পাওঁ অডিয়েন্স সকল এই ভিডিঅ'টো তোমালোকে বুজি পালা মোৰ যে এইফালে নোসোমালে এইফালে পৰা ওলাই গ'ল মই কোনো বুজি নাপালোঁ একোৱে বুজি নাপালোঁ আৰু 2 নম্বৰ কথাটো হ'ল তইচোন আজিলৈকে ছোৱালীজনী পতাব পৰা নাই এক্স ক'ৰ পৰা আহিলে তোৰ গাত নলবি দেই লিংলা এনে কমেডিহে কৈছোঁ আৰু এটা দি চাওঁ তোলৈ চাওঁ ঐ চা এইটো মোৰ নিউ বয় এই ভিক্ষাৰীটো তোৰ বয়ফ্ৰেণ্ড ভিক্ষাৰী হ'ব পাৰে তোৰ বয়ফ্ৰেণ্ড চা মদাহী আৰু ঢৌকৈ পাছ নহয় ভৰি আছে তোমালে লিং লাং মদাহী নহয় লিংলাং এই ভিডিঅ'টোত তোমাক
ভিক্ষাৰী কম চাপৰি বেছিকৈ দেখিছে লিংলাঙক ইমানখিনিতে থৈছো এতিয়া হওক গোলাঘাট ল'ৰা উৎপল অফিচিয়েল উৎপল ইউডি আমাৰ উৎপল দা কি কৈছে শকত হোৱাৰ আশাতে বিয়ে খাইছিলোঁ এতিয়া মই মদাহী 1 নম্বৰ কথাটো হ'ল এতিয়া এই কি এপিএম নে এচি ব্লেকৰ বটলটো লৈ নি বিয়ে কৰিলে ই কিয়া এচি ব্লেকৰ বটলটো লৈছে আৰু 2 নম্বৰ কথাটো হ'ল যে ৰাতি কামটো কৰিবি ক'ত শকত হবি আৰু উৎপল দা তোমাক মই ইমানখিনিতে ধুলো মই নোৱাৰিলোঁ আৰু তোমাক ৰ'ষ্ট কৰিবৰ কাৰণে এটা ভিডিঅ' তোক আৰু এদিনত ধুম ৰ টেঙা নিদিবা কেকটা ল'ম ন তোক ধুম ৰ আজি ভিডিঅ'টো ইমানতে আছিল আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই অলপমান হ'লেও ভাল পালা লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা দেই টেঙা নিদিবা কেকটাটো কেঁচা লাগা কমেণ্ট এটা কৰি দিবা আৰু বেয়া নাপাবি দে তহঁতি চাৰিটা বেয়া নাপাবা